হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ সিলেবাসখন ডাউনলোড কৰি ল'ব পাৰে। তো এই টপিকৰ ওপৰত মই আগতে ৩-৪টা মান ভিডিঅ' অলৰেডি বনাইছিলোঁ, কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট বক্সত লিখিছে যে ছাৰ আমাৰ ডাউনলোডৰ অপশ্যনটো অহা নাই, তো কেনেকৈ ডাউনলোড কৰিম। তো সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাবলৈ ওলালোঁ। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব আৰু আশা কৰোঁ এই ভিডিঅ'টো চালে আপোনালোকে আপোনালোকৰ সিলেবাসখন ডাউনলোড কৰি ল'ব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ব খুজিছোঁ, আপোনালোকৰ ওচৰত যদি লেপটপ নাইবা কম্পিউটাৰ নাই তেতিয়াহ'লে আপোনালোকে মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু অ'পেন কৰি লোৱাৰ পিছত সেম ষ্টেপ ফ'ল' কৰিব। আপোনালোকে সিলেবাসখন আপোনালোকৰ মোবাইলতো ডাউনলোড কৰি ল'ব পাৰিব। তো মই চিম্পলি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ আৰু অ'পেন কৰি লোৱাৰ পিছত আপোনাৰ সাৰ্চ বাৰত লিখিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি অফিচিয়েল। আৰু ইয়াৰ পিছত এণ্টাৰ কৰি দিয়ক। ইয়াৰ পিছত ওপৰতে এটা লিংক আহি গৈছে, চাব পাৰিছে www.guwahati.ac.in। চিম্পলি আপুনি ইয়াৰ ওপৰত ক্লিক কৰি দিয়ক। তো মই ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰি দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল কৰি তলৰ পিনে আহিলে ইয়াতে দেখা পাব সিলেবাস বুলি লিখা আছে। তো আপুনি চিম্পলি এই সিলেবাসৰ ওপৰত ক্লিক কৰি দিব। তো মই ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি চাব পাৰিছে সিলেবাস অফ কোৰ্চেছ। আপোনাৰ যিটো সিলেবাস হয় আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো মই আণ্ডাৰ গ্ৰেজুৱেট CBCSৰ সিলেবাসখন আপোনাক ডাউনলোড কৰি দেখুৱাই দি আছোঁ। তো মই চিম্পলি ইয়াৰ ওপৰত ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনাক মই এখন সিলেবাস ডাউনলোড কৰি দেখুৱাম। ইয়াতে বহুকেইখন ডিপাৰ্টমেণ্ট আহি গৈছে। অনাৰ্ছ কোৰ্চ, আপোনাৰ যদি অনাৰ্ছ কোৰ্চ হয়, মেজৰ থাকে, তেতিয়াহ'লে ইয়াৰ পৰা আপুনি ডাউনলোড কৰি ল'ব। আৰু যদি জেনাৰেল হয় অৰ্থাৎ ৰেগুলাৰ কোৰ্চ, তেতিয়াহ'লে আপুনি তলৰ লিংকৰ পৰা ডাউনলোড কৰি ল'ব। তো মই অনাৰ্ছ কোৰ্চৰ এখন সিলেবাস ডাউনলোড কৰি দেখুৱাই দি আছোঁ। আপুনি ধৰক যে মই ইংলিছ ডিপাৰ্টমেণ্টৰ সিলেবাসখন ডাউনলোড কৰিম। তো মই চিম্পলি ইংলিছৰ ওপৰত ক্লিক কৰি দিলোঁ। এতিয়া আপুনি চাব পাৰিছে যে এখন পেজ অ'পেন হৈ আহিছে। ইয়াতে অনাৰ্ছ কোৰ্চ বুলি লিখা আছে আৰু তলত ইংলিছ বুলি লিখা আছে আৰু ইয়াতে এটা এৰো চিন দিয়া আছে। এইটো ৰাইট সাইডত আপোনালোকে চাব পাৰিছে। আপোনালোকে চিম্পলি ইয়াৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰিছে যে ইয়াতে এটা ডাউনলোডৰ অপশ্যন আহি গৈছে। আপোনালোকে চিম্পলি এই ডাউনলোডৰ অপশ্যনটোত ক্লিক কৰি দিব। তো মই ক্লিক কৰি দিলোঁ। এইটো তলত ডাউনলোড অলৰেডি হৈ গ'ল। তো মই ইয়াৰ পৰা আপোনাক সিলেবাসখন অ'পেন কৰি দেখুৱাই দি আছোঁ। মই চিম্পলি ওপৰত অ'পেনত ক্লিক কৰি দিলোঁ। এয়া চাওক ইংলিছ মেজৰৰ সিলেবাসখন অলৰেডি আহি গৈছে। তো এনেকৈ আপোনালোকে আপোনালোকৰ সিলেবাসখন ডাউনলোড কৰি ল'ব পাৰে। তো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই ইংলিছ সিলেবাসখন PDF লিংকটো দি দিম। আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ পৰাও ডাউনলোড কৰি ল'ব পাৰে। আৰু যদি আপোনালোকে কয় যে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ সিলেবাসখনো ডাউনলোড কৰি দেখুৱাই দিয়ক, তেতিয়াহ'লে মই আপোনালোকক ভিডিঅ' বনাই দিম আৰু লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো আশা কৰি ভিডিঅ'টো ভাল লাগিলে, যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত লাইক কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।